অভিনৱ অভিনয়েৰে মঞ্চ কপাই ৰাইজৰ হৃদয় জিনা নাটক আৰু অভিনয়েৰে এটা যুগৰ সূচনা কৰা নটসূৰ্য ফণী শৰ্মা আজিও চৰকাৰৰ দৃষ্টিত অৱহেলিত অনাদৃত। চৰকাৰৰ দৃষ্টিত অৱহেলিত অনাদৃত নটসূৰ্য ফণী শৰ্মাৰ পৰিয়াল এতিয়া চৰকাৰী কৰ্মকাণ্ডক লৈ ক্ষোভত জ্বলি পকি উঠিছে। মৃত্যুৰ আজি 53 বছৰে ফণী শৰ্মাৰ সমাধি ক্ষেত্ৰ গঢ় লৈ নুঠাত আৰু 11 বছৰ আগতে পৰিয়ালে সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে 5 বিঘাকৈ মাটি চৰকাৰক দান দিয়াৰ পিছতো আজি কুপতি চৰকাৰে সমাধি ক্ষেত্ৰ সম্পূৰ্ণকৈ নিৰ্মাণ নকৰাত আজি ফণী শৰ্মাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈ ক্ষোভ আৰু বেদনাত ম্ৰিয়মান হৈ পৰে নটসূৰ্যগৰাকীৰ পুত্ৰ অজিত শৰ্মা। ফণী শৰ্মাৰ পুত্ৰ অজিত শৰ্মাই সমাধিস্থলীতেই অতি বেদনাসিক্ত হৈ সাংবাদিকক এই বুলি কয় যে আজি 11 বছৰে চৰকাৰে দেউতাৰ সমাধি ক্ষেত্ৰ কিয় নিৰ্মাণ কৰিব নোৱাৰিলে। যদি চৰকাৰে নোৱাৰে তেন্তে হাত দাঙি দিয়ক। সমাধি ক্ষেত্ৰৰ বাবে আমি দান দিয়া 5 বিঘা মাটিৰ ভিতৰৰে 3 বিঘা মাটি বিক্ৰী কৰি বাকী 2 বিঘা মাটিত সমাধি ক্ষেত্ৰ আমাৰ পৰিয়ালেই নিৰ্মাণ কৰিম। তদুপৰি দেউতা বুলি ক'লে ৰাইজেও সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে নিশ্চিতভাৱে দান বৰঙণি দিব। আমি এনেকৈ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিম। সুখী কাৰণ যিহেতু প্ৰত্যেক বছৰ হৈ আছে, কিন্তু এটাই মোৰ দুখ কিয় এই 53 বছৰ সমাধি ক্ষেত্ৰ হৈ গৈছে। যোৱা 26 অক্টোবৰত দেউতাৰ জন্মৰ দিনাখন স্মৃতি সোধটো হৈ উঠিল, কিন্তু বাকী কোনো কাম কিয় হৈ নুঠিল। মই সুখী বুলি জানাই 5 বিঘা মাটি মই ডনেশ্যন কৰিলোঁ চৰকাৰক। আজি 11 বছৰ হ'ল, কিয় কামটো হৈছে মই বুজি নাপাওঁ। কিয় ইমান আমাৰ চৰকাৰ ফকাবিলাক কিয় কাম হয়। মই এতিয়া কৈছোঁ যে চৰকাৰে মই হাত দাঙি দিয়ক, আমি তাৰ 5 বিঘা মাটি 3 বিঘা মাটি বেছি দিম আৰু ৰাইজে দান বৰঙণি দিবই আমাক দেউতা বুলি ক'লে। তাৰে বনাওঁ আমি চৰকাৰে নোৱাৰে প্ৰকল্পটো, কাৰণ 2 বিঘা মাটি 3 বিঘা বেছি দিম। হাতে নোৱাৰিলোঁ আজি ফলিয়া নহ'লে 11 বছৰ একো উপায় নাই আৰু কিমান দিন দিছোঁ। অতি ক্ষোভেৰে নটসূৰ্যগৰাকীৰ পুত্ৰই আজি সমাধিস্থলীত কয়, চৰকাৰে আমাক কিয় অযথা আশা দি আছে। যদি নোৱাৰে নোৱাৰো বুলি কওক। আজি 11 বছৰে সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ নামত একোকে নকৰিলে। দেউতাৰ সমাধি ক্ষেত্ৰ হ'ব বুলি আশা কৰি কৰি মোৰ এজন ল'ৰা ঢুকাই গ'ল। মোৰো বয়স হৈ আহিছে। দেউতাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ নামত কিবা এটা হোৱাটো আমি বিচাৰোঁ। দেউতাৰ সমাধি ক্ষেত্ৰ কিয় নহ'ল বুজি নাপালোঁ। তেওঁ কয়, যোৱা বছৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰে 1 কোটি টকা দিছিল। ইয়াৰ আগতেও 45 লাখ টকা দিছিল। কিন্তু এতিয়া কথা হ'ল টকাবোৰ কলৈ গ'ল সেয়া আমি জানিব লাগিব, নহ'লে কাগজে পত্ৰই থাকি যাব পইচা পাইছে বুলি। তেওঁ কয়, চৰকাৰৰ এনে অৱহেলা হেমাহিয়ে আমাৰ মন হৃদয় বেদনাসিক্ত কৰি তুলিছে। সেয়েহে আমি এতিয়া উপায়হীন হৈ পৰিছোঁ। মাটিকে বিক্ৰী কৰি হ'লেও দেউতাৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগিব। কিয় নহয় মই বুজি নাপাওঁ। চৰকাৰ নোৱাৰিলোঁ কৈ দিয়ক, কাৰণ আমাৰ আশা কিয় দি আছে। মোৰ এজন ল'ৰা ঢুকাই গৈ আশা কৰি আমি যে বয়স হৈ আহিল কিবা এটা বিচাৰোঁ আৰু প্ৰত্যেক বছৰ কিমান চাকৰি বিনতি কৰিম চৰকাৰে। যোৱা বছৰ 1 কোটি টকা দিলে, তাৰ আগতে এনআৰআইৰ পৰা 45 লাখ টকা দিলে। টকাবিলাক ক'লৈ গৈছে? টকাবিলাক চৰকাৰে টকা দিছে, টকাবিলাক ক'লৈ গৈছে? ক'লৈ গৈছে পইচালৈ? এইটো মই জানিবলৈ কথা কওঁ। মোৰ পৰিয়ালৰ মানুহে আমি গম পাব লাগিব, কাৰণ ভৱিষ্যতে এইবিলাক থাকি যাব। দেউতাৰ নামত ইমান কোটি টকা দিছিলোঁ কাগজে পত্ৰ, কামবিলাক কি হ'ল? কাম হোৱা নাই। নহ'লে আপুনি মাটি বিক্ৰী কৰিব? মাটি উপায় নাই, বস্তুটো হ'ব লাগিব। 5 বিঘা মাটি দিছিলোঁ, 3 বিঘা বিক্ৰী কৰি নিব আৰু 3 বিঘা বেছি দিম আৰু ৰাইজেতো সহায় কৰিব। দেউতা বুলি ক'লে অসমৰ ৰাইজে সহায় কৰিব, মোৰ বিশ্বাস। মুখ্যমন্ত্ৰীয়ে হাতে নিছে। যদি নোৱাৰে কিয় নোৱাৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে চৰকাৰে হাত দাঙি দিব দুখৰ নহয়, আৰু চৰকাৰে দিয়া পইচা এতিয়া কিয় কামত নাহে। ইপিনে নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালটো সম্প্ৰতি আৰ্থিকভাৱে একেবাৰেই দুৰ্বল হৈ পৰিছে। আনকি পুত্ৰ অজিত শৰ্মা দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকাৰ পিছতো চিকিৎসা কৰিবলৈ এতিয়া হাতত ধন নাই। ৰোগীয়া দেহেৰে আজি এই সন্দৰ্ভত নটসূৰ্যগৰাকীৰ পুত্ৰ অজিত শৰ্মাই কয়, মই এতিয়া ৰোগাক্ৰান্ত, আৰ্থিকভাৱে একেবাৰেই দুৰ্বল। মোৰ একো নাই, সকলোৱে জানে। চৰকাৰেও চিকিৎসাৰ বাবে বৰ্তমানলৈকে একো সুবিধা কৰি দিয়া নাই। চিকিৎসাৰ নামত মোক চৰকাৰে সহায় নকৰিলেও হ'ব, মাত্ৰ দেউতাৰ সমাধিস্থলীকেই নিৰ্মাণ কৰি দিয়ক। শেষ বয়সত সেইটোকেই বিচাৰিছোঁ, কিন্তু নহ'লে মোৰ জীৱনৰ বাবে বৰ পৰিতাপৰ বিষয় হৈ ৰ'ব। আহি ঘৰৰ অৱস্থা ভাল মই নিজে বনালোঁ হয়। মইতো আৰ্থিকভাৱে দুৰ্বল, মোৰ একো নাই, সকলোৱে জানে। কোনো ৰকম চলি আছোঁ। অৰুণোদয়টো পাইছিলোঁ, কাটি দিছে আকৌ। কি কৰিম সেইটো বাদ দিছোঁ আৰু। নাই নালাগে, মোক চিকিৎসা কৰাৰ দৰকাৰো নাই। মোক সমাধিটো হওক, দেউতাৰ আত্মাটো শান্তি পাওক, আমাৰ খুৱাইছে এইটো।
কিন্তু নহ'ল বৰ পৰিতাপৰ বিষয়। ইপিনে সমাধিস্থলীতেই নটসূৰ্য ফণী শৰ্মাৰ পুত্ৰ অজিত শৰ্মাৰ এনে কৰুণ বিননি শুনি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সাংবাদিকক এই বুলিও জনালে যে মই তেওঁলোকৰ পৰিয়ালৰ সা সুবিধাৰ বুজ ল'বলৈ তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। পৰ্যায়ক্ৰমে এই ক্ষেত্ৰত প্ৰশাসনীয় যি কৰণীয় আছে সেইখিনি আমি পৰিয়ালটোৰ হকে কৰি সকাহ দিয়াৰ চেষ্টা কৰিম। সেইখিনি কথাই পাতি আছিলোঁ যে তেখেতসকলে বাকী চৰকাৰী সাহায্য কি পাইছে বা কোনখিনি পোৱা নাই মই সেইখিনি সুধিছিলোঁ। সেইখিনি আমি সুনিশ্চিত কৰিম যাতে পৰিয়ালটো একো অসুবিধা নহয়। আৰু তাৰপিছত তেওঁলোকৰ আৰু কিছু অসুবিধা আছে, সেইটো আমি যোৱা বছৰো তেওঁলোকৰ লগত পাতিছিলোঁ। মই নিজে তেওঁলোকৰ পৰিয়ালবৰ্গক দেখা কৰিবলৈ তেওঁলোকৰ ঘৰত গৈছিলোঁ। গতিকে আমি পৰ্যায়ক্ৰমে তেখেতৰ যিখিনি আমি প্ৰশাসনৰ কৰণীয় কাম আছে বা যিখিনি আমি কৰিব পাৰোঁ সেইখিনি আমি তেওঁলোকক সকাহ বা সুবিধা দিয়াৰ চেষ্টা কৰিম। ব্যুৰ' ৰিপৰ্ট, অগ্নিকৰ নিউজ।